খবৰ আপোনালোকৰ ভালে আছেনে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এটা নতুন ভিডিঅ'লৈ মই ৰিম্পুৰ পৰা আপোনালোকক পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ মই যাম আজি মোৰ এজনী লগৰ ছোৱালী ঘৰলৈ আৰু মোৰ লগত যাব দুজনী মোৰ লগৰ ছোৱালী। আজি আমাক ভাত খাবৰ বাবে নিমন্ত্ৰণ জনাইছে মিছ দীপশিখা শইকীয়াই আৰু মই ভাবিলোঁ আজি ভিডিঅ'টোকে ষ্টাৰ্ট কৰোঁ। কি হয় কি আপোনালোকক দেখুৱাম, স্পীড হিচাপে থাকি যাব ইউটিউবতে, সেইবাবে মই ভিডিঅ'টো বনালোঁ আৰু যাম। মোৰ এজনী লগৰ আহিব এতিয়া আমাৰ ঘৰলৈ 11টা বজাত আৰু মই ৰেডি হৈ যাম আৰু আপোনালোকক দেখাম কি কৰোঁ কি নকৰোঁ, আজি দিনটো কেনেকৈ যায় মই সকলো দেখাই থাকিম আৰু কি খাওঁ তাকো দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু স্কিপ কৰিব মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰিম। এতিয়া মোৰ লগৰজনী আহিলে আৰু আমি দুজনী গৈ আছোঁ। বহুত ৰ'দ দিছে সেইবাবে ছাতিটো লৈ লৈছোঁ আৰু গৈ থাকোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বাইদেউ পটেশ্বৰী পাই গ'ল। আমি পাইছিলোঁ অকণমানলৈ আছে আৰু হেমামালিক লৈ ল'লোঁ। কিবা ষ্টাইল কৰিছোঁ। দীপশিখালৈ লৈ লৈছোঁ। আমি আগে দিব লাগিব দীপশিখা আমাকে দিব খাবলৈ, সেইটো কাৰণে লৈছোঁ। ঠাণ্ডাটো খাবলৈ মন গৈছে কাৰণে দীপশিখা খাব, আমাকে দিব আলহী খাব। আমি খাবলৈকে নিছোঁ। এইখন আমাৰ স্কুলখন অনুষ্ঠান 7 বছৰীয়া নাটকৰ অনুষ্ঠান। 7 বছৰীয়া নহয় পিছে দীপশিখা ময়ো আমাক মাজতে যেনিবা মাতি আনিলে আৰু নাটকত পাৰ্ট কৰিবলৈ। আমি 3 বছৰ কৰিলোঁগৈ যেনিবা। গৰু আছে, গৰু পুহে স্কুলত। তো আমি গৈ আছোঁ, অলপ আছে আৰু তাইক দেখুৱাম। মানে নাটকত পাওঁগৈ তেতিয়া দেখুৱাম। ৰ'দত আছে ৰ'দে আহিছোঁ আনিছোঁ দিছা নাই? যতনেৰে আগুনক মোৰ বতাহে বনৰীয়া ফুলবোৰ যেনটো তাৰে আমাৰ লগৰজনীও খিনাইছে অকণমান। পাই গ'লোহি। ইমান ধুনীয়া আছে দেখিবলৈ। খালোৱে আৰু মই আগে খাই লৈছোঁ। টেষ্টি ভালে হ'ল। মই বহুত দিনৰ মূৰত খাবলৈ পাইছোঁ। বহুত দিন গৈ
সেইটো গ্ৰুপত তই আছ আমি ওলাই দিলোঁ গ্ৰুপটোৰ পৰা ইমান ডকাই ডকাই কথাবোৰ কৈ থাকে সত্যেশ্বৰী বাইদেউ বনৰীয়া ফুলবোৰ যেন তোৰ ঘৰে কাছংধেনু ধন্যবাদ তোমালোক সকলো অহাৰ কাৰণে খুবেই ধন্যবাদ বেছিকৈ নাখাবা খালি কি খাবি সেইটো খাওঁ ফাৰ্ষ্টতে কি খাবি কৈ লওঁ কলডিল পচলা বনাইছোঁ মাছ মাংস এতিয়া আমি দীপশিখাহঁতৰ নতুন ঘৰটোলৈ আহিছোঁ আমি ইয়াৰ এতিয়া ৰিলছ বনাম ভিডিঅ' বনাম আৰু এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল দাইল চব্জি মাছৰ জোল চালাড আৰু পাপৰ আছিলে আমি এতিয়া চাৰিজনে খাই লওঁ একেলগে ফটোশ্বুট চলি আছে বাইদেউ ষ্টাইল দি আছে দেখিছেনে কোনফালে চাইছা তুমি কেমেৰালৈ চোৱাই নাই দেখোন বাহ আহুয়া বাইদেৱে পাছৰ পৰা ডাইৰেকশ্যন দি আছে subscribe কৰিব আৰু তেওঁ ভিডিঅ'বোৰ সব শেয়াৰ কৰিব ধুনীয়া ভিডিঅ' বনাই আপোনালোকে উৎসাহ জনাবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ বাই 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 বাই